Baby, can you pray tonight? Baby, can you pray for us? Oh, baby, can you pray? It's every time you make time. আজি ফার্স্ট টাইম মানে রাইডত আহোঁতে এনেকুৱা গাটো বেয়া গৈছে মাথা বেয়া হৈ বেজাৰ ফ্ৰাই হৈ গৈছে हो गया चलो अभी चलते हैं सो हे गाइस दिस इज पुलक एंड वेलकम बैक टू माय यूट्यूब चैनल सो আজি ভিডিওটো ষ্টাৰ্টিং কৰিবলৈ গৈ আছোঁ ইয়াৰ পৰা পাহাৰৰ পৰা ষ্টাৰ্টিং হৈছে আৰু পাহাৰতে শেষ কৰিম আজি ভিডিওটো এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন বাইক আছে বৰ্তমান কি হ'ব আজি কেছটো আজি মানে খ্ৰীষ্টমাছ ডে হয় আৰু খ্ৰীষ্টমাছ ডে আজি উখাত চাম বুলি ভাবিছোঁ নাগালেণ্ডৰ উখা তো উখা গৈ আছোঁ আমি গোটেইখিনি ঘৰত মানে ভিডিওটো ষ্টাৰ্টিং কৰা নহ'ল বহুত লৰালৈকে ওলাই আহিলোঁ সেইটো কাৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু চাই দিব ভিডিওটো টিল দি এণ্ড চ' লেটছ গ' আৰু লাষ্ট টাইম যেতিয়া মই ড্ৰয়িং আহিছিলোঁ তেতিয়া মানে এইখিনিত এজন মানুহে এনেই পইচা ল'লে আমাৰ পৰা পাৰ পাৰ্চন 200 টকাকৈ ল'লে এইখিনিত এই ঘৰটো যে আছে তো ইয়াতে ল'লে চ' ইয়াৰ পৰা মানে এতিয়া কাৰ্ভছবোৰ ষ্টাৰ্ট হৈ গ'ল আৰু আপোনালোকে এতিয়া কাৰ্ভছবোৰ এনজয় কৰক চিনেমেটিক শ্বটত তো অলপ পাছত কথা পাতি আছোঁ তো ফাইনেলি গাইজ আমি নাগালেণ্ডত এতিয়া এণ্টাৰ কৰি দিলোঁ তাৰ পৰা মানে এতিয়া পাহাৰে পাব আপোনালোকে আৰু ইমানে কাৰ্ভছ আছে নহয় আমি যিটো চাংকি ৰাস্তা গৈছিলোঁ চাংকি ৰাস্তাটোতকৈ মানে এই ৰাস্তাটো বেছি ওখ হয় ৰাস্তাটোতকৈ এই ৰাস্তাটোত বেছি ধুনীয়া ভিউ দেখিবলৈ পাব আপোনালোকে ৰাস্তাত ড্ৰয়িং যেতিয়া আহিছিলোঁ মই ভালকৈ তেতিয়া দেখাব নোৱাৰিলোঁ মানে তেতিয়া ভালকৈ ভ্লগ কৰা নহ'ল তেতিয়া কাৰণে মানে আজি ভালকৈ দেখাই যাওঁ আপোনালোকক চব ধুনীয়াকৈ নামটো কি দাদা চাইন্স পিছফালে ভিউ চাই অলপ কি নাজাৰা তো এই হোটেলখনত এতিয়া চাহ তাহ খাই ল'লোঁ আৰু ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু 40 কিলোমিটাৰ আছে ইয়াৰ পৰা এতিয়া খালোঁ বোলো ইয়াৰ পৰা যাওঁগৈ এতিয়া আগত এডোখৰ জেগা আছে ধুনীয়া জেগা চ' তাত ৰমগৈ মই অলপ গৈ থাকোঁ তো এতিয়ালৈকে দুঘাট তেল খায়ে দিলে ঘৰৰ পৰা আহোঁতে 5 ঘাট উঠিছিলে টোটেল 2 ঘাট খতম হ'লেই 3 ঘাট চাগে কি হয় নাজানো আকৌ ভাব লাগিব চাগে চলো এই ভিউটো চাই লওক কি মজা লাগিছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন 8খনমান পাহাৰ আছে আল্টিমেট লাগিছে নাগালেণ্ডৰ গোটেই মানুহখিনি কেতিয়া খ্ৰীষ্টমাছৰ কাৰণে ওলাই আহিছে চাৰ্চত যাব এতিয়া তাহাঁতি চব চ' ফাইনেলি গাইজ পাই গ'লেহি উখা আৰু এখন দেখিছেনে গোটেইখন উখা টাউন হয় উখা টাউনখন ওলাই আছে ইয়াৰ পৰা কি ধুনীয়া লাগিছে আৰু এইফালে পাহাৰ চক কি মজা বাপৰে ইমান জোৰছে হাৱা মাৰি আছে ন ইমান জোৰছে হাৱা মাৰিছে ফাৰকৈ ঠাণ্ডা লগাই দিছে নাইচ ভিউ আৰু গোটেইখিনি বাইকাৰ্ছখিনি দেখিলে এইফালে আছে গাইজ ফাইনেলি পাই গ'লহি উখা আৰু দেখিছেনে এখন উখা টাউনখন ওলাই আছে ধুনীয়াকৈ আৰু আমাৰ গোটেইখিনি মানে ফটো মাৰাত ব্যস্ত চব আৰু ইয়াৰ পৰা চাৰ্চ এটা আছে ওপৰতে তো চাৰ্চটোত যাম তাৰপিছত ফটো চটো মাৰি লওঁ তাৰপিছত চাৰ্চটোত ওলাই গৈ আছোঁ ইয়াৰ পৰা আৰু বেক চাইডে দেখিছেনে কি ভিউ মজা আজি ফাৰ্ষ্ট টাইম মানে ৰাইডত আহোঁতে এনেকুৱা গাটো বেয়া গৈছে মাথা বেয়া হৈ গৈছে বেজাৰ ফ্ৰাই হৈ গৈছে তো মানে কি ক'ম আৰু বহুত টাৰ্ণিং বহুত আছে ক্লক টাৱাৰ দেখিছোঁ কি ধুনীয়া লাগিছে ইয়াত লিখা আছে অল্ড ৰিফিম ষ্টুডেণ্টছ ইউনিয়ন বুজিছোঁ ক্লক টাৱাৰ 1:10 মোৰ ইয়াত বাজি আছে 1:13 এতিয়া চাৰ্চ এটা আছে ওপৰত তো চাৰ্চটোত যাওঁ বাপৰে ইমান ডাইৰেক্ট হাইট ওপৰত তো ফাইনেলি এটা ধুনীয়া চাৰ্চ পাই গ'লি
চাওক অ' মাই গড হোৱাটে মজা লাগিছে অ' ওখা টাউন বেপটিষ্ট চাৰ্চ মজা কাহা পে ৰাখোঁ এখন দেখিছেনে ওখা টাউনখন পূৰা ধুনীয়াকৈ ওলাই আছে ইয়াৰ এণ্ড গাইজ ফাইনেলি পাই গ'লি ওখা টাউন বেপটিষ্ট চাৰ্চ তো চাৰ্চটোৰ ভিতৰতো অকণমান দেখাই দিওঁ আপোনালোকক আৰু ধুনীয়াকৈ সজাই ৰাখিছে ডাঙৰ চাৰ্চো তাৰপৰা দেখাই দিছোঁ ঐ তাত লিখা আছে য়েনজো 103 ওখা টাউন বেপটিষ্ট খ্ৰীষ্টমাছ 2022 সেইটোৱে আজি ফাইনেল ডেষ্টিনেশ্যন আছিলে তো ইয়াৰ পৰা ওলাই গৈ কিবা এটা খামগৈ ক'ত খোৱা হয় কি হয় আপোনালোকক দেখাম আৰু গোটেই টাউনখনৰ মাজত মানে এইটো ধুনীয়াকৈ পাহাৰৰ ওপৰত ভাল লাগিছে বহুত সুন্দৰ পৰিৱেশত আছে মানে চাৰ্চটো ভাল লাগিছে বহুত ধুনীয়া লাগিছে আল্টিমেট ভিউ ধুনীয়া লাগিছে আৰু এইফালে আছে থকা সুবিধা আছে চাগে ইয়াত আৰু এখন টাউনখন দেখিছেনে ওচৰতে আছে চিফ মেডিকেল অফিচাৰ Convener na kicho slojo. And guys, আমি এতিয়া নাগালেণ্ডৰ এই উখা প্ৰগ্ৰেমটোত আহি পিনি এজন ভাইয়া লগ পালোঁ हाय गाइस हाय बोलो आपका नाम लिचोन कितान मेरा नाम लिचोन कितान लिचोन कितान और इस जगह के बारे में थोड़ा बताइए क्या पता अच्छा ही है और ये सी लेवल से कितना फुट ऊंचा बोला था कितना मीटर 1800 मीटर और सी लेवल से ऊंचा है मतलब सागर पृष्ठर पर 1800 मीटर खत আছে মানে रात में बहुत ठंडा है ना बहुत ठंडा हवा मार रहा है अभी और पहाड़ देखे ये पहाड़ मैंने सबतके ओख पहाड़ उखार सबतके ओख पहाड़ ये पहाड़ का नाम क्या बताया था माउंट टी है क्या नाम है आपका তুমচুপিনিয়া তো গাইজ ইয়াত এতিয়া মানে আমি নাগালেণ্ডৰ উখাত আহি পিনি লাইন পাতিবলগীয়া আছে খানা খাবৰ কাৰণে ফ্ৰী খানা খাবৰ কাৰণে নাগালেণ্ডৰ উখাত আহি লাইন পাতিছোঁ এইফালে লাইন হৈ আছে দেখিছে ন কমলা আৰু পূৰা খানা ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু এই ওপৰত যে চাৰ্চটো আছে তো চাৰ্চটোত গৈ পিনি ড্ৰোন উৰাম আৰু ফটো চটো তো গাইজ এতিয়া খাব ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া চাৰ্চটোত আহি গ'লোঁ আৰু চাৰ্চটোত মানে এতিয়া ড্ৰোন উৰিবলৈ গৈ আছে ড্ৰোন শ্বটটো চাই লওক 1 2 3 এণ্ড গাইজ এতিয়া আন্ধাৰ হ'ব হ'ল ছানছেট হ'ব হৈ আছে আৰু এইফালে আজিলৈ বাই বাই কৰিছোঁ উখা টাউন বেপটিষ্ট চাৰ্চক আজি খ্ৰীষ্টমাছ ইয়াত খালোঁহি তো আজি ভিডিঅ'টো ইমানতে সামৰিবলৈ গৈছোঁ কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল পালে প্লিজ লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে টিল দেন বাই বাই